আপুনি MLM কোম্পানী জইন কৰিলে নেকি? সাৱধান, আজিৰ পৰা কিন্তু আপোনাৰ বেয়া দিন আৰম্ভ হৈ যাব। আপোনাৰ মান সন্মান, আপোনাৰ পইচা সব বৰবাদ হৈ যাব যদিহে আপুনি ৰাইট ইণ্ডাষ্ট্ৰি সিলেকশ্যন কৰিব পৰা নাই। কাৰণ মাৰ্কেটত আজি বহুত ফেক কোম্পানী চলি আছে যিবিলাকে আপোনাক বহুত ডাঙৰ ডাঙৰ সপোন দেখাব, আপোনাক লোভ দিব, কিন্তু আপোনাক বৰবাদ কৰি থব। গতিকে আপুনি কিছুমান বস্তু জনা খুবেই প্ৰয়োজন যে এটা ৰাইট ইণ্ডাষ্ট্ৰি কেনেকৈ সিলেকশ্যন কৰিব পাৰি। আজি আপোনালোকক ফুল প্ৰুফ মেথড শ্বেয়াৰ কৰিম যে কেনেকৈ এটা ৰাইট ইণ্ডাষ্ট্ৰি সিলেকশ্যন কৰিব লাগে, যি আপোনাক বহু দূৰলৈকে লৈ যাব পাৰিব। গতিকে আজি আমি 4টা পইণ্টৰ ওপৰত আলোচনা কৰিম। প্ৰথম হৈ গ'ল পিপল এণ্ড ফিলচফি। সেইটো নাচাওক যে আপুনি ইনকাম কিমান কৰিব, আপুনি লাখপতি কিমান দিনত হ'ব পাৰিব। কোম্পানী জইন কৰি আপুনি চাওক যে কোম্পানীৰ ফিলচফি কেনেকুৱা। ফিলচফি মিন্স কোম্পানীৰ সিদ্ধান্ত কেনেকুৱা, কোম্পানীৰ বাউণ্ডিং ফৰ্চ আছে নেকি যাৰ কাৰণে মানুহ জড়িত হৈ গৈ আছে, কোম্পানীৰ সদস্যসকলৰ কালচাৰ বৰ সুন্দৰ আছেনে নাই, কোম্পানীৰ লিডাৰসকলক চাওক, লিডাৰশ্বিপ স্কিলছ বৰ শানদাৰ নেকি, কোম্পানীয়ে ট্ৰেইনিং মেথডলজি এণ্ড ট্ৰেইনিং প্ৰচেছত গুৰুত্ব দিছে নেকি। যি কোম্পানীয়ে লাৰ্ণিং এণ্ড ডেভেলপমেণ্ট তথা ট্ৰেইনিং মেথডলজিত গুৰুত্ব নিদিয়ে, সাৱধান, এই কোম্পানী কিন্তু বেছি দিন নচলিব। যি কোম্পানী কেৱল প্ৰফিটৰ কথা কৈ থাকে, কালচাৰ কেৱল পইচা হৈ গৈছে, ফিলচফি অথবা পাৰ্পজ নাই, কোম্পানীৰ মেন পাৱাৰ অৰ্থাৎ সদস্যসকলক লগ কৰি যদি ভাল লগা নাই, অৰ্থাৎ মই ক'ব বিচাৰিছোঁ কেৱল লালচী পাৰ্চনসকলকতো দেখা নাই, সদায় পইচা কৈ থাকে। চাওক, সপোন থকা এক বেলেগ কথা, কিন্তু কোম্পানীক কিবা কাৰণত ৰান কৰা যি এক বাউণ্ডিং ফৰ্চ বনি যাব কোম্পানীৰ অৰ্গেনাইজেশ্যন বিলিভৰ, য'ত মানুহে জড়িত হৈ যাব আৰু বিনা ইনকামত আহি লগে ভাগে কাম কৰিব, পইচা খৰচা কৰি হ'লেও ট্ৰেইনিং ছেমিনাৰ অৰ্গেনাইজ কৰিব, কাৰণ লগ খাই ভাল লাগে। মাল্টি লেভেল মাৰ্কেটিঙত আপুনি সফল হ'ব পাৰক বা নোৱাৰক, কিন্তু যদি তাত ট্ৰেইনিং ভাল হৈ আছে, মেম্বাৰসকলক লগ পাই ভাল লাগে, কোম্পানীৰ যদি কাৰেক্টাৰত গঢ় লৈ উঠিছে, মৰেলিটিৰ যদি আধাৰিত আছে, অনেষ্টি, ইণ্টিগ্ৰিটি, প্ৰিন্সিপলছ, ভেলুজ, এথিক্স, এডুকেশ্যন আদিৰ ওপৰত যদি গুৰুত্ব দিয়া হৈছে, আপুনি যদি বিফলো হৈ যাব, চিন্তা নকৰিব, এইখিনিয়ে কিন্তু আপোনাৰ বহুত ডেভেলপমেণ্ট কৰিব। ছেকেণ্ড পইণ্ট হৈ গৈছে প্ৰফাইল। কোম্পানীৰ প্ৰফাইল চোৱা বৰ দৰকাৰ। প্ৰফাইলত কি চাব যে কোম্পানী আৰম্ভ কেতিয়া হৈছিল, আৰু লগতে চাওক যে কেনেকৈ আৰম্ভ হৈছিল, কোম্পানীৰ ভিজন মিছন কি, কোম্পানীৰ ভিজনেৰী কিবা থিংকিং আছেনে নাই, সেইবিলাক চোৱা বহুত দৰকাৰ। লগতে চাওক কোম্পানীৰ লং টাইম ৰিভেনিউ জেনেৰেট মডেল কি। কোম্পানী যদি 4-5 বছৰৰ পৰা যদি আছে, তেন্তে কোম্পানীৰ ট্ৰেক ৰেকৰ্ড চোৱাটো বৰ দৰকাৰ। কোম্পানীৰ গ্ৰাফ তললৈ গৈছে নে ওপৰত, কাৰণ কোম্পানীৰ ওপৰলৈ গ'লে আপোনাৰো ডেভেলপমেণ্ট হৈ যাব। এণ্ড থাৰ্ড পইণ্ট ইজ প্ৰডাক্ট। প্ৰডাক্টত কি চাব যে প্ৰডাক্টটোক আপোনাক কেনেকুৱা লাগিছে, আপোনাক ভাল লাগিছে নে নাই, এনজয়েবল ফিল হ'ব লাগিব, মানুহে ভাল পাব লাগিব, লগতে থাকিব লাগিব ইকনমিকেল, সাধাৰণ মানুহেও ল'ব পাৰিব লাগিব। প্ৰডাক্টটোৰ ৰিকাৰিং ইউছেজ থকা বহুত দৰকাৰ, অৰ্থাৎ বাৰ অৰ্ডাৰ আহিব লাগিব, বাইং বিহেভিয়াৰ হ'ব লাগিব, লগতে প্ৰডাক্টটোৰ USP থকাটো বহুত প্ৰয়োজন, অৰ্থাৎ ইউনিক চেলিং পইণ্ট, কাৰণ মাৰ্কেটত বহুত প্ৰডাক্ট আছে, যদি আপোনাৰ প্ৰডাক্টটোৰ ইউনিক চেলিং পইণ্ট নাথাকে তেন্তে আপুনি চেল কৰিব নোৱাৰিব। এণ্ড দ্য নেক্সট ওৱান ইজ কোম্পানীৰ প্লেন, প্ৰফিট এণ্ড পেৱাৰ্ট। কোম্পানীজ প্লেন শুড বি চিম্পল এণ্ড ইজিলি আণ্ডাৰষ্টেবল। একদম সহজ সৰল হ'ব লাগিব, পাৱাৰফুল ইনকাম প্লেন থাকিব লাগিব। আৰু এটা কথা মন কৰা খুবেই দৰকাৰ যে যিটো বেকগ্ৰাউণ্ডৰ পৰা আপুনি বিলং কৰে, আপোনাৰ ফ্ৰেণ্ড চাৰ্কল যেনেকুৱা ধৰণৰ আছে, সেইটো এৰিয়াত আপুনি কামটো কৰিব পৰা যাবনে নাযাব। আৰু পেৱাৰ্টৰ যদি কথা ক'বলৈ যাওঁ, পেৱাৰ্ট কেনেকুৱা ধৰণৰ দিছে চোৱাটো বহুত দৰকাৰ। ৰেগুলাৰ বেচিছত দিছে নে উইকলি দিছে নে মান্থলি দিছে নেকি। কোম্পানীৰ স্পটলেছ পেৱাৰ্ট ছিষ্টেম থকা বহুত জৰুৰী। আৰু এটা বস্তু মন কৰিব যে চবৰ কাৰণে ইকুৱেল অপৰচুনিটি আছে নে নাই। ওপৰত থকা সকলেই সদায় ইনকাম লৈ আছে নেকি, তলত থকা সকলেও ভাল ইনকাম এটা ল'ব পাৰিব নে নোৱাৰিব, চোৱাটো বহুত জৰুৰী। আৰু এটা জৰুৰী বস্তু হৈ গৈছে ৰিপাৰ্চেজ। কোম্পানীৰ ৰিপাৰ্চেজ ব্যৱস্থা থাকিব লাগিব। এইখিনি বস্তু যদি ভালকৈ যদি আপুনি চাই, আপুনি এটা ৰাইট ইণ্ডাষ্ট্ৰি ইজিলি চিলেকশ্যন কৰিব পাৰিব। চ' থেংক ইউ ছ' মাছ। আপুনি আমাক অধিক উৎসাহিত কৰি তুলিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি, লাইক আৰু এটা কমেণ্ট কৰি আমাক জনাব পাৰিব। ধন্যবাদ।